মোৰ দৰে বহুতৰ মনত চাগে এটা প্ৰশ্ন উদয় হয় যে বিভিন্ন কাৰণত বা বিভিন্ন সময়ত আমি ইম'শ্যনেল হওঁ কিয়? স্বাভাৱিক যেন লাগিলেও ইয়াৰ আঁৰতো কিছুমান কাহিনী আছে। আজি এই বিষয়ে অতি সহজ ভাষাৰে মই বিশ্লেষণ কৰিম। প্ৰায় 1% ফাংচনহে আমি ব্ৰেইনৰ বিষয়ে জানিছোঁ, বাকী 99% ফাংচনছ অফ ব্ৰেইন এতিয়াও অজ্ঞাত। ব্ৰেইনৰ প্ৰধান তিনিটা অংশ আছে। এটা ফৰ ব্ৰেইন বা যাক অগ্ৰ মস্তিষ্ক বুলি কোৱা হয়, এটা মিড ব্ৰেইন যাক মধ্য মস্তিষ্ক বুলি কোৱা হয়, আৰু এটা হাইণ্ড ব্ৰেইন যাক পশ্চাৎ মস্তিষ্ক বুলি কোৱা হয়। ইয়াৰ উপৰিও ব্ৰেইনৰ একেবাৰে মধ্য অংশত এটা বিশেষ চেণ্টাৰ পোৱা যায় যি মটিভেশ্যন, ইম'শ্যন আৰু হিউমেন বিহেভিয়াৰ্ছ এইবোৰ কণ্ট্ৰল কৰে। আৰু সেই বিশেষ অংশটোৰ নামেই হৈছে লিম্বিক ছিষ্টেম। আৰু ইয়াৰো দুটা পাৰ্ট থাকে, এটা কোৱা হয় এমাইগডেলা আৰু আনটো অংশৰ নাম হৈছে হিপ'কেম্পাছ। আৰু এই বিশেষ অংশটোৱে মানুহৰ ইম'শ্যন কণ্ট্ৰল কৰে, যাক কোৱা হয় ইম'শ্যন কণ্ট্ৰলিং চেণ্টাৰ। বিভিন্ন চাইণ্টিফিক ৰিচাৰ্চৰ পৰা এইটো গম পোৱা গৈছে যে ই হিউমেন বিহেভিয়াৰৰ ওপৰতো প্ৰভাৱ পেলায়, তথা ই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে এজন ব্যক্তি এটা কঠোৰ পৰিৱেশত সৰুৰে পৰাই ডাঙৰ দীঘল হয়, তেতিয়া ইয়াৰ এই লিম্বিক ছিষ্টেম বেছিকৈ ইভলভ হ'বলৈ নাপায়, যাৰ কাৰণে ইয়াৰ ইম'শ্যনেল যিটো ফিলিং সেইটো কম হয়। আৰু যি ব্যক্তি সৰুৰে পৰাই এক চেঞ্চিটিভ পৰিৱেশত ডাঙৰ হয়, তেখেতৰ লিম্বিক ছিষ্টেমটো যথেষ্ট ইভলভ হয়, যাৰ কাৰণে তেখেতৰ ইম'শ্যনেল ফিলিং অলপ বেছি হয় আনতকৈ। আৰু এয়াই আছিল 2 মিনিট এনালাইচিছ শীৰ্ষক ছিৰিজৰ ফাৰ্ষ্ট ভিডিঅ'। আপুনি চাই আছে উইন'ভেটিভ, এক বিশেষ জ্ঞানৰ সমাহাৰ।